দেউতা দেউতা হ'ল এনেকুৱা এজন মানুহ যাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। সেই দেউতাকৰ ওপৰত কেইটিমান উক্তি শুনোৱা হওক। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। দেউতাই সন্তানৰ প্ৰত্যেক সাজতে অন্নৰ যোগান কেনেকৈ ধৰি আহিছে কাহিনীতেও জানিব নিদিয়ে। দেউতাই হৈছে সাহসৰ প্ৰতীক, যাক আমি কষ্টৰে ভৰা গাভৰুৰ মুখখন দেখিছোঁ, কিন্তু কেতিয়াও চকু পানী দেখা নাই। দেউতা মানেই যিয়ে নিজে লঘোণে থাকিব পাৰে, কিন্তু সন্তানৰ ভাত মুঠি সদায় যোগাৰ কৰি দিয়ে। দেউতা মানেই জীৱনৰ প্ৰথম খোজৰ প্ৰথম প্ৰকৃত বন্ধু। দেউতা যাৰ বুকুত মূৰ কুচি অভিমানী সন্তানে কান্দি কান্দি কয়, মায়ে মোক মাৰিছে। দেউতা মানেই জীৱনৰ LIC এজেণ্ট, যিয়ে নেকি জীৱন যুদ্ধত মিলিটাৰী নোহোৱাকৈলৈকে যুদ্ধ কৰি থাকে। 9 মাহ 9 দিন গৰ্ভত ৰাখি জন্ম নিদিলেও তেওঁৰ আঙুলি ধৰি বিনা স্বাৰ্থত জীৱনৰ সৈতে পৃথিৱীখন চিনাকি কৰি দিয়াজনী হৈছে দেউতা। সকলো সময়তে কুশলে থাকক দেউতা নামৰ মানৱৰূপী দেৱতাজন। দেউতা মানেই যিয়ে নিজে কান্দে, কিন্তু কেতিয়াও আনক জানিব নিদিয়ে। স্কুলৰ সেই দিনবোৰৰ কথা বৰকৈ মনত পৰে। কম নম্বৰ পাই বহীত দেউতাকৰ চহী আনি দিয়া দিনবোৰৰ কথা। দেউতা এইজন অমূল্য ব্যক্তি, যাৰ কপালৰ এটোপা ঘামৰ মূল্য তেওঁৰ সন্তানে পৰিশোধ কৰি শেষ কৰিব নোৱাৰে। দেউতা মানে আগবাঢ়ি যোৱা বাট দেখুওৱা পথ প্ৰদৰ্শক। ঘৰত ল'ৰা ছোৱালীৰ কাজিয়া হ'লে ছোৱালীৰ সাপেক্ষে মাত মতাজনেই হৈছে দেউতা। দেউতা ই এটা শব্দ নহয়, মোৰ সফলতাৰ আঁৰত থকা আন এজন ব্যক্তি। দেউতা এইটো শব্দ নহয়, মোৰ সফলতাৰ আঁৰত থকা ব্যক্তিজন। দেউতা সন্তানৰ সুখ শান্তিৰ বাবে, ভৱিষ্যত মংগলৰ বাবে নিজৰ আৰাম বিসৰ্জন দি দিনে নিশাই পৰিশ্ৰম কৰি সন্তানৰ মাত্ৰ এটি সপোন পূৰণৰ বাবে এক দীঘলীয়া যাত্ৰালৈ ওলাই পৰে দেউতা। আজি তোমালৈ বৰকৈ মনত পৰিছে দেউতা। আজি তোমালৈ বৰকৈ মনত পৰিছে দেউতা। কৰ্তব্য আৰু দায়িত্বৰ মাজতো তোমাৰ সদাব্যস্ত মুখখন প্ৰতিশ্ৰুতিৰে ভৰা, সু উজ্জ্বল চকুহাল সোণালী সপোন কুৰিয়াই ফুৰা বিশাল অন্তৰখন আজি বাৰে বাৰে মনত পৰিছে তোমালৈ।